ছোৱালীজনী বুলি মই ইমান লেতেৰা পেতেৰা কাম কৰিব লাগে নে? এইটো ঘৰত মই আৰু এক ছেকেণ্ডো থাকিব নোৱাৰো, নাথাকো আৰু মই এইটো ঘৰত নাথাকো আৰু। পাতি বেংক ঘণ্টা যি হয় হৈ থাকক, বহিয়ে থাকো ৰচোন অকমান। কোন মূৰা ডালৰ পৰা বটল চটল আনি থৈছে, বাপৰে ইমান খাব পাৰে না গেলা পচা। ৰং নামাৰে মাৰো ৰ অকমান কাপা। হেল্ল' হেল্ল', শুনি আছানে? হয় দে। মই মানে তোমাক বহুত মিছ কৰি আছিলো। মই ভাবিছিলো কি ৰং নাম্বাৰে মাৰো নেকি কাকবা টাইম পাছৰ কাৰণে। এতিয়া তুমি ফোন কৰিলা যেতিয়া ভালে হ'ল দে। হ'ব দে, হ'ব। কি শুনা নাই মালিকে কল কৰি আছে, ৰ'বাচোন ৰ'বা। মই অলপ পিছত কল কৰি আছো তোমাক, হ'ব দে। হেল্ল' ছাৰ। মই আছো দে, ঘৰতে কাম কৰি আছো। আপুনি আহিলে মানে হৈ যাব আৰু ভাত চাত। হ'ব দে, হ'ব। মই মাক কল কৰিছিলো, মায়ে কল কৰিছিল মানে মোক খবৰ চবৰ লৈছিল আৰু। হ'ব দে ছাৰ, দে আহক দে। আপুনি আহি থাকিলে হ'ল, মই ৰেডি কৰি থওঁ ভাত চাত। হ'ব দে, হ'ব। ঘণ্টা বনাম মই তোৰ কাৰণে ভাল, একেবাৰে গেলা পোচাক পুৰা পুৰিকে বনাই থম ৰ তোৰ কাৰণে। কুকুৰৰ জাত চালা, ধনী মানুহ বুলি ইমান বাহাদুৰি, ইমান লেভেল দেখাই না। ইমান লেতেৰা পেতেৰা কাম কৰিব লাগে, বাপৰে। অসমতে ভাল আছিলে, ইমান দূৰত কিয় বা আহিলো মই কাম কৰিব। কেইটামান চেল্ফিয়ে মাৰি লওঁ ৰ, কি আৰু টাইম পাছৰ কাৰণে। ফটোটো বেয়া নহয়, ভালে আহিছে। ফেচবুকতে দি দিওঁ নেকি ল'ৰা পতাবৰ কাৰণে। মানুহ আছে না ঘৰত? মানুহ আছে না নাই? কোনোবা আহিল আৰু চাওঁ ৰ। আছো আছে। আহক ভিতৰলৈ সোমাই আহক।